বন্ধুসকল, আইমি কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 5টা। ভাবিছোঁ এতিয়াৰ পৰাই মই আজিৰ ভিডিঅ'টো মানে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বুলি। তো সেয়ে ভাবি মোবাইলটো হাতত ল'লোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেতিয়াহ'লে ষ্টাৰ্ট কৰাৰ আগতে এটা কথা আপোনালোকক সকলোকে কৈ লওঁ, যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো আজি নতুন বা যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে সেইসকল ব্যক্তিক কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পায়। আৰু তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বজাৰ কৰিব আহিয়ে প্ৰথমতে আহিলোঁ মাংসৰ দোকানত, খাচী মাংসৰ দোকানত আহিছোঁ আৰু মাংস প্ৰায় শেষেই হৈছেহি। মানে ভাগ্য ভাল, ৰানখিনি আছিলে। ৰানখিনি মানে আমি নিলে মাংসৰ সদায় ৰানটোৱে নিওঁ, বিৰাট ভাল মাংস দিয়ে আৰু এই মানুহজনেও বহুত ভাল মাংস দিয়ে। নগাঁৱৰে হয় তেখেত। আৰু মাংস লৈ কৰি আহি এতিয়া আহিছোঁ ফাষ্টফুডৰ দোকানত। আৰু ক'ৰবাত ওলাই আহি আৰু যদি ফাষ্টফুডেই নাখাওঁ তো ওলাই অহাৰ সাৰ্থকটোৱেই নহয়। তো কিবা এটা খোৱা হয়েই, লগতে মৰমকো অকণ অকণ খুৱাই আছোঁ। আৰু এতিয়া মই খাইছোঁ চিকেন চপ এটা। আৰু এইখন আজি নতুন দোকান, গেটত আছে। যোন নগাঁৱৰ হয় সেইসকলে গম পাব। তো ট্ৰেইন লাইনৰ কাষতে বহি পেলাই খাই আছোঁ এনেধৰণে। ভাল লাগিছে মুকলিত খাই আৰু মানুহ দুনুহৰো ভিৰ নাইকিয়া। আৰু এতিয়া খাইছোঁ চাওমিন আৰু ইফালে মৰমকো অকণমান দি আছোঁ, কাৰণ তাকো আমি অভ্যাস কৰাইছোঁ, কাৰণ তাকো অকণ অভ্যাস কৰাব লাগে। এইফালে হাজবেণ্ডে খাইছে বইল ডিম, আজি 2টা বইল ডিম খাইছে এওঁ, আৰু বেলেগ একো খোৱা নাই। তো এইখিনি খাই কৰি লওঁ, একদম ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক। আমি আহি পালোঁ আৰু আহি পাই অকণমান কাপোৰবিলাক চেঞ্জ কৰি অকণমান এনেই ৰেষ্ট লৈ ভাবিলোঁ আপোনালোকৰ লগত দুটামান কথা পাতোঁ, নহয় জানো। আৰু ভাবিছে চাগে আপোনালোকে সিহঁতে সদায় ওলাই গ'লে ইমান খাদ্যবিলাক খায়। একচুৱেলি তেনেকুৱা নহয়, ফাষ্টফুডটো খাই পেলাই আগৰ পৰাই ভাল পাওঁ আৰু এতিয়াও সেই অভ্যাসটো যোৱাই নাই, গাভৰু কালৰ পৰাই খাওঁ। আৰু একচুৱেলি আমাৰ হাজবেণ্ডে আগতে নাখায়, মোৰ হাজবেণ্ডে আগতে ইমান ফাষ্টফুড নাখায়, কিন্তু মোৰ লগত পৰি তেওঁ একদম পূৰা পাকৈত হৈ গ'ল। আজি চাওমিন তেওঁক খোৱা নাই, কিন্তু মই চাওমিন খাইছোঁ আৰু হাজবেণ্ডে 2টা কণী খাইছে, 2টা কণী। আৰু হাজবেণ্ডে কৈ আছে কণীৰ চেলেঞ্জটো দিম বুলি, কিন্তু মই এটা কথা কৈ দিছোঁ যে কণীৰ চেলেঞ্জ যদি দিয়া মই থাকিব নোৱাৰিম, মই খাব নোৱাৰিম একচুৱেলি কণীৰ চেলেঞ্জত। কাৰণ ডিমটো বহুত খাই দিলে মোৰ পেটৰ কণ্ডিশ্যন ইমান ভাল নাথাকেই প্ৰায়। তো আৰু ৰিয়ানো আছে, তাৰো কিবা অসুবিধা হ'ব বুলি ভয় লাগে, ভাইটিৰ লগতে দিম বুলি কৈছে। মই কৈছোঁ কণীৰ চেলেঞ্জ নালাগে, তুমি ফুচকা চেলেঞ্জেই কৰা। কিন্তু যদি আপোনালোকে বিচাৰে সেইটো অতি সোনকালে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি বিচাৰে ফুচকা চেলেঞ্জ মোৰ হাজবেণ্ড আৰু মোৰ ভাইটিৰ লগত, তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু তাৰ পিছত মই এতিয়া যিহেতু ওলাই গ'লোঁ আৰু মুখখনো ধুই আহিছোঁ, আৰু এতিয়া মই এই টনাৰটো অকণ মাৰি ঘঁহি লওঁ বুলি ভাবিছোঁ। কাৰণ টনাৰটো আজি মই দিনত ঘঁহাই নাইকিয়া, আৰু ক্ৰীমো তেনেকৈ ঘঁহা নাই, কাৰণ স্কিনবিলাক অলপ টানি ধৰা নিচিনা লাগিছে। কিন্তু এইটো মাৰি দিয়াৰ লগে লগে হয়তো অকণমান ভাল লাগিব, কাৰণ আপোনালোকে হয়তো অকণমান ধৰিব পাৰিছে চাগে মোৰ স্কিনটো অকণমান আগতকৈ গ্ল' কৰিব লৈছে। গ্ল' কৰাৰ এটাই কাৰণ, মই ইম্প্ৰুভ পাইছোঁ, সেই গতিকে আপোনালোকক কৈছোঁ এইটো হয় গুড ভাইবছৰ। আপোনালোকৰ লগত আগতো মই শ্বেয়াৰ কৰিছোঁ এই গুড ভাইবছৰ টনাৰটো যেতিয়াৰ পৰাই ইউজ কৰিছোঁ। আৰু গুড ভাইবছৰ যিটো ফেচ ৱাছ মই আগতো দেখুৱাইছোঁ, সেই বস্তুটো ইউজ কৰাৰ পৰাই মোৰ বহুত ইম্প্ৰুভমেণ্ট হৈছে ছালখনৰ, সঁচাকৈ বিৰাট ইম্প্ৰুভমেণ্ট হৈছে। আৰু আপোনালোকে যদি এতিয়ালৈকে কিনা নাই, তেতিয়াহ'লে আপোনালোকে প্লিজ কিনি লওক আৰু আপোনালোকে ইউজ কৰক, বহুত ভাল ৰিজাল্ট পাব। তেতিয়াহ'লে আহকচোন মই এই বস্তুটো মুখত ঘঁহি লওঁ। এইটো ঘঁহিলে এটাই ভাল লাগে, মুখখন বহুত ক্লিন লাগে। আৰু ক'ৰবাৰ পৰা অহাৰ পিছত বহুত ধূলি বিলাক যেতিয়া লাগি আহে, স্কিনটো বহুত টানি ধৰে। তো তেতিয়া এই বস্তুটো এনেকৈ অকণমান মুখত লোৱাৰ পিছত অকণ ফ্ৰী লাগে। আৰু আজি হাজবেণ্ডে যিহেতু অকণমান মটন আগতে আনি থৈছিলে, কিন্তু অকণমান কমাৰ কাৰণে অকণমান আজি আকৌ আনিব গ'লোঁ। আমি যেতিয়া ওলাই গৈছিলোঁ দেখাইছোঁ আপোনালোকক, অকণমান মটন আনিছে আৰু বনাব তেখেতে আজি।
ৰেচিপি শ্বেয়াৰ নকৰোঁ হয়তো, কাৰণ ৰেচিপি শ্বেয়াৰ কৰিলে ব্লগটো বহুত দীঘল হৈ যায়। এটা ৰেচিপি আগত শ্বেয়াৰ কৰিছোঁৱে, কিন্তু মই এটা বেলেগ পদ্ধতিত বনাম বুলি ভাবি আছোঁ। সেই পদ্ধতিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, কিন্তু কেইদিনমানৰ পিছত। মই এতিয়া মানে অকণমান বিজি আছোঁ এইকেইদিন, তো সেইকাৰণে আজি হাজবেণ্ডেই বনাব, আৰু হাজবেণ্ডেনো কেনেধৰণে বনায় আৰু আমি সকলোৱে মিলি পেলাই কেনেধৰণে খাওঁ আপোনালোকৰ লগত আজি দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, আৰু যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো প্ৰথম চাইছে বা নতুনকৈ চেনেলত আজি ভুমুকি মাৰিছে, সেইসকল ব্যক্তিক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পায়। আৰু এটা লাইক কৰিব নাপাহৰিব, কাৰণ এটা ভিডিঅ' বনাওঁতে বিৰাট কষ্ট হয়। যিহেতু মোৰ বেবী আছে, বেবী থকাবিলাকে সকলোৱে গম পায় কিমান কষ্ট হয়। ভিডিঅ' এটা বনাই পেলাই ডাইৰেক্ট ইউটিউবত দি দিয়াটো মুখৰ কথা নহয়, কাৰণ কৰিবলগীয়া বহুত কাম থাকে তাত। সেইকাৰণে কৈছোঁ প্লিজ এটা লাইক কৰিব, কাৰণ আমি ইমান কষ্ট কৰোঁ, আৰু আপোনালোকৰ যদি এটা সঁহাৰি পাওঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাবৰ কাৰণে মানে এটা প্ৰেৰণা পাওঁ। আপোনালোকৰ এটা সহায় বা এটা ক্লিকে আমাক বহুতখিনি উৎসাহ দিয়ে। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ভিডিঅ'টো চাই থাকিব। পুৰা খেলত ব্যস্ত হয়, তোমাক মাৰিব। তুমি সিফালৰ পৰা কোৱা হাই কৈ দিয়া। দেখিছে দুষ্ট, আমাৰ ইহঁত দুষ্টকেইটালৈ দেখিছে, মোবাইলত আকৌ চাবলৈ আহিছে। এইফালে নাই, তাত যোৱা, তুমি তাতহে ওলাবা, যোৱা তুমি মোবাইলত ওলাবা, যোৱা। দেখিছে উৎপাত আমাৰ ঘৰত একদম সন্ধিয়া সদায় হয়। আমাৰ বা ল'ৰাটো যে বিৰাট দুষ্ট, আৰু এইফালে মৰমে ৰখি আছে। অঁ মৰম শুনিছে? এতিয়া আমাৰ মিলিন টিপি আমাৰ মা বহি আছে, আৰু মৰমে মোৰ ওচৰত ৰখি পেলাই মোবাইলটো চাই আছে। দেখিছে একদম মানে ইমান দুষ্ট ল'ৰা ছোৱালী। এইবাৰ গাড়ী চলোৱাত লাগিলে। গাইজ গুড মৰ্ণিং। আৰু কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, আৰু এতিয়া বাজিছে 9টা, আৰু আমি যাবলৈ ওলাইছোঁ অকণমান ওলাই, কাৰণ দুটামান বজাৰ আছে সৰু সুৰা, আৰু ইফালে ৰিয়ানো আহিছে, আৰু ইফালে হাজবেণ্ডে গাড়ী চলাই গৈ আছে। তাৰপিছত এতিয়া দুটামান বজাৰ আছে, তাকে ভাবিলোঁ কৰি আহোঁগৈ। ৰাতিপুৱা মানে অকণ সোনকালতে গ'লে ভাল, আৰু কাৰণ দুপৰীয়া হ'লে বেছি গৰম হয়, আৰু মানুহৰ ভিৰটো বেছি হয় যিহেতু কৰোণাৰ দিন। আৰু মাস্কখন লগতে লৈ আহিছোঁ, মাৰি ল'ব লাগিব, এইফালে মাৰি আছে। আৰু তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাই থাকক। আমি আহিছোঁ আজি নগাঁৱতে থকা এখন শ্বপিং মললৈ। এইখন হৈছে ফেমিলি মাৰ্ট ওৱান ইণ্ডিয়া। কোন কোন আহিছে বাৰু কমেণ্ট কৰি প্লিজ জনাবচোন, যোন নগাঁও হয়। তো এইখনত বহুত ভাল বস্তুৱে পোৱা যায়। আমি আগতো আহিছোঁ, কিন্তু এইবাৰ বহুত দিনৰ মূৰত আহিছোঁ। তো আহকচোন বস্তুখিনি কিনি লওঁ। ইমানেই বস্তু আছে, কি ল'ম কি নল'ম একদম পূৰা কনফিউজ লাগিছে। তো ওপৰলৈ আহি আছোঁ, ওপৰতো চাই লওঁ আৰু কি আছে। আগতো আহিছোঁ, কিন্তু এতিয়া বহুত দিন হ'ল লকডাউন দিয়াৰ পৰা ইয়ালৈ অহাই হোৱা নাই। চাই লওঁ, ভিডিঅ'টো চাই থাকোঁ আৰু চাই লওঁ আহাচোন। আৰু এইফালে পূৰা মৰমে খেলি ব্যস্ত, তাক ব্যস্ত কৰি দিছোঁ। মানুহজনো শুনাই গাড়ী লৈ পূৰা খেলি আছে নিজৰ ঘৰৰ নিচিনা। আমাৰ বজাৰ কৰা হৈ গ'ল। এয়া হাজবেণ্ডে পইচাটো পে'মেণ্ট কৰিছে, আৰু চাওঁতে ভিডিঅ'টো বহুত দীঘল হ'ল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। তো আজিৰ কাৰণে বাই বাই।